যদি চিন্তালা কয় এখানটোত আমি জোৰত গেলো হয় তো গাইস কোদাল আছে আগত কোদাল এক্সপ্রেস গাইস দেখা পাইছি না তো কোদাল কোদাল গুড মর্নিং ওয়েলকাম ব্যাক টু লোকাল ব্লগস গাইস আই গেছি র মোর এক জায়গা যাবা আছে ভিডিও করে রখি আছে এইটো চাও 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 দিয়ে দেখছি দে গাইস এইটো হাতিলে কেমেৰা থৈ দিছি বাকি যি নহক যাবা ওলাই আছো নলবাৰী আহি ৰখি আছে কিন্তু মই আসলে তো ভৰিৰ ওপৰত ভৰি তুলি ঠেঙৰ ওপৰত ঠেং তুলি পেলাই ৰজা হয় কিন্তু এতিয়া মই প্ৰজা হৈ গলো গাইস ইয়াই নলবাৰী কে বলে কাম আছে আরে আজি ল্যাম্বরগিনি লইছে রে নাই হ্যাঁ জো গাইস জো আও জো কি বিয়া হবো যা খটি নলবাৰী দেখি যায় তো গাইস কোদাল আছে আগত কোদাল এক্সপ্রেস গাইস দেখা পাইছি না তো কোদাল কোদাল বুঝি গেল শালা ইউ মান কোদাল পা কি লবাল তো গাইস কোদাল মানে হাই কোদাল বেলচের উপরদি জন্মাষ্টমী বুলি অলপমান বৰষুণ দিছি আৰু নিয়মটো কৰিব লাগিল না বাকি ওসমানটো ওলাই আছে দেখছি না ওপৰ মকে এনকে হলে কেনকে চলবে মানুহ তাতে আৰু লাইন নহয় আজি 1800 ইউনিটের পাই যাই পেলাই 2400 না 2500 ইউনিট হয়েছি এটা লাইন দিব 1 ঘন্টা কাটবো 2 ঘন্টা হ্যাঁ সারো হয় ফ্রি চলমি আছে কেনকে হলে কেনকে হব এসি আবার এসি কিবা 3 লাখ কিমান হাজার টা বিক্রি হয়েছে বলে যাক লাগি এসি নাজনো দিছি নেনাই কৈছো হব পরে হ্যাঁ শালা আমার দরে মানুহ এই মেটকাত তলৰ খালত যাই ডুবি থাকিব লাগব গাইস এই কলেজ গাল আরে রিঅ্যাকশন দিস গার্ল ইজ কলেজ না আপিগলা দেখলে কিন্তু ভাল লাগি যায় দে গাইস হ্যালো মইনা দে এনে কামচা কৰো দে আৰু কি আৰু আমার যদি চিন্তালা কয় এখানটোত আমি জোৰত গেলো হয় গেলি এনে লাগি তাই খালি গেল যা যা শালা দালা গেল তো কারণে আমাক অপমান করছে একবার সকালে গদি হাং পত্রে দাউরা মেলটো তার বনে নেচলু দেলাই তুই হলে গেছি মরজি তো গাইস এনে অলপমান ধেমালি কৰি আছো বাকি মোৰ পিছফালে আছে আমাৰ বাবু আমাৰ বিৰাট কোহলি হ'ব 2 দিন পিছত আশীৰ্বাদ আছে হও তাৰ কাৰণে অলপ এই সিলে খেলে মানে সিলে বল খেলে ক্ৰিকেট আমাৰ ওচৰৰ ফিল্ড এখনত মানে কোচ কৰে কলি তাৰে কাৰণে অলপ যোগাৰ লাগে কাৰণে নলবাৰীত যাই আছো মেইন কাৰণটো হ'ল সেইটো তাৰে লগতে ই আছে এহঁতৰ ভাইটি আৰু ভাগিন না আৰে বাকী যিয়ে নহওক ভাগিনৰ কাৰণে ই অলপমান কৰিছে কৰিব লাগে আপোনালোকেও কৰিব যদি আপোনালোকৰ আছে ফুটবল হওক ক্ৰিকেট হওক যি আছে চবতে দিব আজিকালি চবতে পঠাই দিব লাগে নহ'লে জীৱনত একো নাই চব কৰিব পাৰিব লাগিব লাষ্টতো দাখানে দি বা হাতী পেলাই হ'লেতো খাব পাৰিব কিবা একো নহ'লেও পাছত কথা কওক যায় আরে অসমীয়াত কল তেল অইল বলে কিবা অইল এ মুরে লাগা মনে আছে না এই ধার বনি দিয়া ভিডিওটোত তার এলেকা বাপাকৰ এলেকা চব আয়া এই বুটিয়া আয়া কি বুলি কৈছে আগে তেল কয় দি ভৰাব চাওঁ মূৰ্খ না মূৰ্খ ই হা পৃথিৱীখন এনেকৈ খাইছে তহঁতে আৰে তেল ভৰাব নে নাই তই গাড়ীখন লগাই দিছা দেখি ৰ কি বুলি কৈছিলি কি বুলি কৈছিলি পাণ্ডা ক'ত আছে হা এতিয়া একো নকওঁ যা তই টকাৰ ভৰাইছে হা আৰে 2,000 এনেইতো 100 টকাই ভৰ 2000 মিটাৰটো নকবি 2000 চালা তই দিবি আমাক অলপ অসমৰ ব্লগাৰ বুলি চিনি পাবি মানুহটো ক'বই নোৱাৰো থাকেলেও আমাক চিনি নাপাওঁ চালা ইমান বয়া দিনা আৰু এই তই 20 টকা চিকেন নাপিয়াই কিবা উল্টা লাগে এই নাখাওঁ অগলা নাখাওঁ মই কিবা 10 টকাই ভাল 10 টকা ধৰিলে সি ল'লেও আছো পাবা পাৰি দিয়ে এই আৰু কথা ৰংকাল লৈ ৰানো কাটি ৰঙা এখন কি কৰে বেকেট নহয় কোনো উপায় খাওক লাগি বনাই থাকে হৈ দে
হ'লেও কিন্তু ভাল লাগে ভাল লাগে হ'লেও ভাল লাগে আই লাইক 10 টকীয়া টিকট অঁ বিকজ এইটো খাব লগা হেঁতি উপায় নাই अरे शुकुर अली 2 नंबर वर्जन साला कुत्ता साला शुकुर अली गेला बिकॉज বিকজ অবাই यार बोले चैनेলত গাইছ কোনবা কমেন্ট দিছি তহঁতে তই বোলে কপি কৰা কৈছা আৰে ভাই কপি মানে কি জানে না গাইছ যিটো গুৰুৰ পৰা মানুহ শিক্ষা লয় সেই গুৰুটোৰ দৰে অলপ চলপ নেচাত থাকে ঠিক তেনেকুৱাকে তাৰ গুৰুটোৰ অলপ নেচাৰ আছে কাৰণে কৰে যায় আৰু এনেকুৱা মোৰো আছে আমাৰ গুৰু কোনি ৰগৰ আমাৰ নিপু আৰু বেতালৰা এই বেটাল আৰু নিপু জুই সেন্দক আমি যদি কপি নকৰোঁ কাক কৰিম বেটাল নকয় মাক জানে না আহো দে গাইছ চলি থাকো দেচোন এনেকে তাতে ইমান জ্বলে দে কিবা 300টা ছাবস্ক্ৰাইবাৰ লৈ ঘূৰি আছো ই লৈ আছে কিবা 100টা হা সেইগিলাখান ল'বা দি লাভ কিয় এনে কৰা তেন্তে এনে এইকাৰণে উন্নতি নাই এপাণ্ডে পাণ দোকানখন বহি দিছে নহয় তাৰ বিক্ৰী হয় দেখা পাই বেলেগ এটা দিয়ে আৰু তাতে এখন বহি দিয়ে সেইকাৰণে উন্নতি নাই আমাৰ অসমত বুনিয়াই বিটু হেল্ল' দাদা আছো দে ভালে তুমি ক'ত কেনেকুৱা হলো হা দাদা সেনকে নকপা মোৰ অহংকাৰ নহয় চিনেমা মই মোবাইলত চাইছো তুমি মোবাইলত মোৰ বিছনা কাই লাগিল চাবাক লাগি মই মোবাইলত চাইছো তুমি মোৰ মোবাইলত চাবা বেলেগ ঘৰক হলত চোৱা নাই লাগে যদি মই দি আহিম এতিয়া নলবাৰীত যাই আছো হলত ময়ো চাম ৰবা মই এনে একবাৰ চালো আৰু বেলেগ এটা দিলাৰ কাৰণে মই এখন ভিডিঅ' কৰি আহিছো বা চাচোন ডেইলি হাগাৰ লাগব এই যে ৰলাৰ খান দেখা পাইছি গাইছ এই ৰলাৰ খানে ল'ম নেকি মই পিছক লাগি কি কৰিম নে খালি ভাল লাগে বেলেগ একো নকৰো দালি বতা আলু খনা যত যি কৰিব লাগে মছলা পিছা সেইখান দি কৰিম বাবু দে অলপ ধেমালি কৰিছো দে তই বেয়াকে বা নাপি ৰলা ওলাই মই সেই কৰিম বুলি ভাবিছো গাইছ ইও কৰিব মোৰ লগত দুৱা একেলগে কৰিম কি টকা কেইলাখ হ'ব আৰু 2-3 লাখ হ'ব নে বেছি যায় হ'ব দে মিক্সিটোত যদি 3,000 যায় সেইখনত 2 লাখ দিলে কি ডাঙৰ কথা যাব দে এখন বেছি এখন আনিম হ'ব দে চালা গাইছ আহিব ল'ব আহিলে নলবাৰী আৰু এই যিটো পেট্ৰল পাম্প দেখা পাইছি এই পেট্ৰল পাম্পটো আমি জন্ম হোৱাৰ পৰা যিমানবাৰ আহিছো নলবাৰী তাৰমানে যেতিয়াৰ পৰা নলবাৰীক অহা কৰিছো তেতিয়াৰ পৰা কিন্তু এই পেট্ৰল পাম্পটোৰ ওপৰত ঢাকনা কিখন নাছিল এতিয়াহে দিয়া কৰিলাক ধৰি লওক কিমান বছৰ মূৰত দিলাক আৰু এই পেট্ৰল পাম্পটো কিমান বছৰ আগতে আৰম্ভ হৈছিল চালা কি নোহাই অলপ আপডেট হৈছে যিহেতু তান্দেও কৰিছে দে কৰক কিন্তু আগতে কৰিব লাগিছিল কাৰণ বেলেগ গিলা বহুত ভালকৈ ডিজাইন গিলা কৰি লৈছিল ভাল লগা কৰি লৈছিল এটা লুক এটা বেলেগ থাকেতো পেট্ৰল পাম্পৰ কথাটো সেনেহান বাকী একো নহয় দেই আৰু এই ওচমান ৰোডত আহি আছো ইয়াতে এতিয়া বেটাৰী চাম না ইঞ্জিনে চাম কি চাম আকৌ লাগাল দিলেকে এই ওচমান নলবাৰী এইটো মিনি গুৱাহাটী বুলি ক'ব পাৰি এক হিচাপত নলবাৰী ডিষ্ট্ৰিক্টখন আমাৰ মানে টাউনখন আৰু ডিষ্ট্ৰিক্টখন নহয় কাৰণ অলপমান ট্ৰেফিক হয় আৰু আমাৰ নলবাৰীত বহু অলপ নহয় দিয়ক হয়ে প্ৰায় দিনত প্ৰায় ট্ৰেফিক হয় ৰাতি ইমান নাথাকে বা ৰাতিপুৱাৰ ভাগত নাথাকে কিন্তু ট্ৰেফিকটো থাকে আৰু বাকী আমাৰ নলবাৰী ধুনীয়াকৈ ক্লিন কৰি যাই আছে সকলোকে আহ্বান জনালে যাতে ক্লিন কৰি ৰাখে ধুনীয়াকৈ কামগিলা কৰি আছে আৰু নলবাৰীত আমাৰ যিখন গণেশ মন্দিৰ এইটো গণেশ মন্দিৰটো দেখা পাইছে এই ফ্লাইঅভাৰখনো ক্লিয়াৰ হৈ গৈছে অলৰেডি হৰি মন্দিৰ মাৰবো কোনবাই বাকী আৰে নলবাৰী বুলি কথা কোৱা নাই বা মই আৰু হৈ পেলাই কোৱা নাই বাকী ধৰি লওক য'তে যিমান বনে আৰু যি কৰে
বনালেও নবনালেও ক্লিন কৰি ৰখাটো আমাৰ নিজৰ কাৰণে ভাল বা দেখাটো ভাল লগা হৈ থাকে নিজকে এটা চাফা চাফা যেন লাগে অনুভৱ হয় সেইকাৰণে কৈছোঁ দিয়ক ৰাখিব লাগে কিন্তু এতিয়া গুটকাটো বন্ধ কৰি আছে এক প্ৰকাৰ ভালো হ'ব আৰু এক প্ৰকাৰ আমাৰ কাৰণে বেয়া হ'ব কাৰণ ইমোশ্যন টাইপৰ বস্তু না এইটো বন্ধ নহ'লে হ'ল আৰু যাতে আমি কণ্ট্ৰল কৰিব পাৰোঁ বা আপোনালোকে যাতে কণ্ট্ৰল কৰে য'তে ত'তে নামৰে আগা বন্ধ হ'ব দে গুটকা বন্ধ কৰিলে সেয়ে আৰু ঘৰটো এনেই বহি আছিলোঁ অলপ ফেনখনৰ বতাহ খাই আৰাম পাই আছিলোঁ ফোন কৰাৰ লগে লগে মই বোলো যাওঁ এতিয়া অলপ বৰ লাগে এনেই ঘৰত থকাতকৈ ফুৰি আহোঁ আহি পেলাই এটাহে গম পালোঁ এই ওচমান ৰ'দত এই অৱস্থা হা চালা এই গৰম চৰম নাই নেকি মই সুধিলোঁ তোৰ গাড়ীটো এচিও নাই কৈছে এচি আছে কৈছে তেতিয়া গিয়া কৈছে গৰম এচি আছে বোলে এই গৰমত আৰু গৰম এচি হা চালা জিন্দগী দোকানত বস্তুখিনি লোৱা হ'ল প্ৰায়ে কিমান হৈছে ৩,৪০০ কিমান টকা হৈছে ন ২৬ টকা বাকী যি নহওক ইয়াৰ কাৰণে লোৱা গ'ল পেড থাকিল মানে ইয়াৰে তাৰপিছত থাই গাৰ্ড হেণ্ড গাৰ্ড এইটো হেণ্ড গাৰ্ড চাগে এইটো হেণ্ড গাৰ্ড আৰু এইটো হেলমেট এক পিন্ধি দি একবাৰ উলিয়াই দিব লাগিব দেখুৱাব লাগিব না না বাবু বাকী এইটো থাকিল পেড আৰু এইটো থাই গাৰ্ডটো তলত বাকী ঠিকে আছে দোকানখন নলবাৰী বীৰেন গেৰেজৰ ওচৰত আছে মই হেৰিটো ফটোটো দি দিম থাম্বনেইলটো দিম বাৰু লগতে আৰু হেৰিটোৱে থাকিব বাকী চিনেমেটিক শ্বট এটা দিম সেইটোও চাই ল'ব আপোনালোকে তেতিয়া ভালকৈ গম পাই যাব কিন্তু নলবাৰী চক বজাৰ নহয় তাক বীৰেন গেৰেজৰ ওচৰতে আহিলে গমেই পাই যাব না কি গাইছ লৈ ল'ব চব আছে এভৰিথিং বস্তু আছে যি লাগে লৈ ল'ব খালি লওঁ আৰু খেলো হা খেলা মানে বল যিকোনো খেলাতে বলটো নহ'লে খেলা নাছিলে গতিকে মোৰ আগত আছে এইটো চিলেটো আৰু এইটোৰ পিছত তাৰমানে খেলা তাৰমানে ক্ৰিকেট হওক ভলীবল হওক ফুটবল হওক যি খেলাই নহওক বল নহ'লে এখন খেলাই নাই মানে বলৰ লগতে খেলা মেইন এতিয়া ধৰি লওক এইটো ফুটবল ইয়াক ইমান লাভ থৈ কিবা কৰে তাৰপিছতে সি নহ'লে খেলা কাৰণে নাছিলে ভলীবল ইয়াক কিমান থাপ ৰৈ ক্ৰিকেট বল ইয়াক বেটেদি কিমান কোবই হা চালা যিয়ে নহওক ভাল লাগে বহুত ভাল পাওঁ খেলাৰ বিষয়টো অলপ বাকী সেইকাৰণে ইয়াক উঠাই দি আছোঁ কৈছে বেগ বলে ফ্ৰীত দেই বেগ কোনি ফ্ৰীত দেই কৈছে বেগটো বোলে ফ্ৰী দিয়ে বস্তুগিলা নিয়া ডাঙৰ দি গেল বেগ বুজি পায় সেইটো ধুনীয়া দেই গাইছ সেই আৰু তাৰপিছত মিমিয়াকে কৈছে বস্তা এটা দিম 2 দিনমান বস্তাত ভৰাই নিবি তাৰপিছত বেগটো আনিম দে চালা তো গাইজ নলবাৰীৰ পৰা আহিলোঁ গোটেই বস্তুখিনি ল'লোঁ এতিয়া এটা কথাতে লাগি আছে ভাগিনী মানে ইয়াৰ ভাগিনী কৈছে বেগটো মামা মিমিয়ে কোন নাই পইচা 2 নম্বৰটো লগাই দি কৈছে বেগটো মামা কৈছে বেগটো দিম ৰ তোক এতিয়া পইচা নাই দেখা নাই 3 নম্বৰটো লগাই দি তাৰে পিছত আগবাৰ মাজতে কৈ দেখোন বস্তা এটা দিম যে বস্তাটোত ভৰাই লৈ যাবি চালা হা এতিয়াতো ইমান আৰু আছেই দেচোন বাবু কিবাকে মেনেজ কৰ 2 দিন ক'ৰবাত চিলে দিলে হ'লে আনি দিব দেই কিনি আনি দিবা নলিও ইমান দাম বস্তু দে আৰু যি হয় দেখা যাব বাকী এতিয়া ঘৰত দেখি যাওঁ চাওঁ দিয়ক আজিৰ দিনটো আৰু কি হয় কি কৰোঁ চাইডটো দিবি নেকি দাদা ধন্যবাদ ঘৰ আহি পালো ঘৰ আহি আমাৰ দেখা নাই বিৰাট কোহলি বাৰে চাওঁ বাবু দে পজিশ্যন দিয়া অলপ সেইফালে যা দে এইফালে বেট ধৰ মোকে ধৰ চালা বিৰাট কোহলি পজিশ্যন বাৰে লুকছ
দে গাইছ যে সৰু চলি খেল দে ভালকে খেলক অলপ যাতে নাম কৰিব পাৰে আৰু সেইটোৱে আশা বাকী যি নহওক এতিয়া আমি যাব লাগে যোৱা গাইছ বাবু ভালকে খেলবি দে অঁ আশীৰ্বাদ কলেজত দি গাইছ আমাৰ ছাবস্ক্ৰাইব কৰিব লগাই দিছে দক দি দে হাও চকলেট খুৱাম দেই এটা দি কিবো এটা চেনেল হয় দ্বিতীয় মোৰ নাম নাই এ নামটো আছে অঁ আমার গাড়ি উহা লৈ আছে বাবু মোর নাম তো লোকেল ওয়াইটি ব্লগস নামটা চেঞ্জ কৰি দিলো দেই গাইছ আপোনালোকৰ কথা আপোনালোকে কৰি দিব সাবস্ক্ৰাইব ধন্যবাদ দে সাবস্ক্ৰাইব কৰি দিয়ে ইনকি লম দে আমি গাইছ নহ'লে আৰু কি কৰিম আৰু উপায় নাই ই ক'ত গেলাই ই যায় যদি দেখলা দে বয়া পাবি নেকি দে হ'ব দে দে বুদি গাইছ নলবাৰীৰ পৰা হেৰি আৰু ভিডিঅ' হেৰি কৰা নাই অলপমান সেই ৰেষ্ট লৈ গা পা ধুই ভাত তাত খাই কিনে মানে এটা স্মলকে কিবা সৰুকে বুলি কৈ এক জেগাত যাব লাগে তাকেলৈকে যাই লওঁ দুটামান মানুহ আছে থৈ আহিব লাগে মানে থৈ আহোঁ আৰু আহি পেলাই লগ পাম দিয়ক গাইছ নেকি গাইছ স্মল ভাড়াটো মাৰি আহিলোঁ আমাৰ কলু চিং আছে কলু মই নে আহি এইটো ধৰিব পৰা নাই কিন্তু বাকী এইটো আমাৰ কিন্তু হেৰি কলু হা ই কলু নহয়তো বগা হৈ গৈছে মই কলু আনবা ইটিকেলাল ইটিকেলাল বাকী আমাৰ এখন পূজা আছে পূজাৰ লগতে খানাও আছে ইও যাব ময়ো যাম আৰু এই এটা তাতে এটা আছে সিও যাব 31 টকা কি হিচাপেটো ৰাইজে উলিয়াই ল'ব বাকী পূজাখন আছে আমাৰ নাগৰা নামৰ সম্ৰাট কলেজ পথাৰ ডাঙৰীয়া দেৱৰ ঘৰত তেখেতে নিমন্ত্ৰণ কৰিছে মানে তেখেতে কৰে নাই তেখেতৰ ল'ৰাই গতিকে আমাৰ লগত থাকে সেইকাৰণে আমি যাম এতিয়া অলপমান এনজয় কৰিম দিয়ক আৰু গাইছ সেয়ে আৰু দিয়ক তই যাবিনে নাই এই ক'লো যে যাবিনে নাই যাম কেনা যাম বঢ়িয়া ইও যাব Hello guys, so my new vlog channel to my view guys. What? তো বডি দেখি আছা নাকি বডি আছে তোর তোর দরে সেই বডি আমি কি এই সেশন চাও চিন্তা তা বডি চাও তার কুত্তে চালাতা চালাতা দিয়েছে কিন্তু না গাঁও বুলি চাল দিয়েছে এতে অসমৰ উন্নতি এই কাৰণে নাই